আজি দেখিছে 6টা বজাতে পুৰা চাদৰ মেখেলা পিন্ধি এয়া ওলাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া চাওক মায়ে মানে আমাৰ আজি পুলি ৰোৱা মানে কাৰ্যসূচী আছে গোটৰ, সকলোৱে হয়তো জানেই। এইফালে দেখিছে পুৰা ফটো মাৰি আছে, দেখাই থাকিম সকলো, আৰু ঢেৰ মানুহ আহিবলগীয়া আছে। পুৰা এয়া দেখিলে চাদৰ মেখেলা মানে 6টা বজাতে আজি পিন্ধিছোঁ, 5টা বজাতে উঠিলোঁ ঘৰ চৰ সাৰি, তাৰপিছত একদম পুৰা ৰেডি। এইফালে মায়ে জগাইছিলে মোক 5টা বজাতে। আজি নুঠা মানুহ উঠিছে, 9টা বজাত উঠা মানুহ আজি 6টা বজাতে উঠিছে। কিমান তাকত চৰকাৰৰ। আঁতৰৰ পৰা কৈ আছে দেই গাইছ। ৱা সেইখন লৈ থাকিব দৰকাৰ নাই নহয়। আহক তাত মোক মাৰিলে নহ'ব, মোক ইয়াত মাৰিব লাগিব। হেল্ল' গাইজ, আজি কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা, আমাৰ মানুহজনে পূৰা চাফা কৰিছে। আমি গা চা ধুই দিলোঁ যে, আৰু এইফালে গাড়ী উলিয়াই থৈছে। এইফালে মই কাপোৰ চাপোৰ মেলিলোঁ, গাড়ী উলিয়াই থৈছে ধুবলৈ নিব এতিয়া, হয় না শুন? কেতিয়া নিবা? এতিয়া আমাৰ পাপাই ৰুটি বনাইছে, মই নিজৰ কামত লাগি আছোঁ। মানে মই নিজৰ কামত মানে হেৰিত লাগি আছোঁ আৰু কি ফটো আপলোড দিব লাগে যে, তাৰ কাৰণে লাগি। আৰু এতিয়া ওলাই মেলি ল'লোঁ দেখিছে। এতিয়া সাজযোৰ বেলেগ কৰি ল'লোঁ। এইফালে মোবাইল চক ইমান গাল, 3টা মোবাইল, আৰু এটা আছিলে দি থৈ মানে বৰমাই লৈ গ'লহি। কামটো এতিয়ালৈকে হোৱা নাই বাৰু, কি হয় নাজানো। আজি 5টা বজাতে উঠি একদম মানে বহুত কিবা লাগিছে গাটো। এতিয়া বৌহঁতৰ ঘৰত মানে সকাম আছে, তালৈকে গৈ থাকোঁ এতিয়া। ঠিক আছে তেনেহ'লে, লগ পাই চব আপোনালোকক। আৰু এতিয়া আমি চব ধুনীয়াকৈ বহি আছোঁ। বহুত দেৰি কাম কৰিলোঁ, তাৰপিছত এতিয়া বহি আছোঁ। প্ৰসাদ দিলে। এতিয়া এয়া ভাতৰ ওচৰত মোক প'ষ্টটো খালী আছে বোলে, ভাত ৰখীয়া কৰা, সেইকাৰণে ইয়াত ৰখুৱাইছে। এইফালে কাম কৰি আছে বৌয়ে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকক এয়া দেখাইছোঁ। এতিয়া গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। দেখিছে আৰু ধুনীয়াকৈ সাজি কাচি ওলালোঁ। মানে যাব লাগিছিলে অলপ সোনকালে, এতিয়া 8:30 বাজিলে। কিন্তু আমাৰ মানে কালি যিটো কৈছিলোঁ যে কি আছিলে এইটো, অমৃত বিষয় আন্দোলনৰ মানে যিটো ফটো আপলোড দিব লাগিছিলে, তাৰপিছত প্লেণ্টৰ ID এটা আহে, তাত হোৱা নাছিলে। সেইটো কাৰণে আমি 7:30 বজালৈকে সেইটোৱে কৰি থাকিলোঁ। সেইকাৰণে আমাৰ দেৰি হৈ গ'ল। আৰু দাদাহঁতো আহি আছে, দাদা যাব আৰু লগৰ কেইটামানৰ লগত, তেওঁলোকৰ লগতে যাম। মাহঁত আজি আহিব নোৱাৰিলে, সেইটো কাৰণে আমি গৈ আছোঁ আৰু এতিয়া। তাকে আপোনালোকক সকলোবিলাক দেখাই থাকিম। আৰু আজি বিশ্বকৰ্মা পূজাও হয়, পূজা চূজা কৰোঁতেও অকণমান দেৰি হ'ল। আৰু এফালে ওলাইছোঁ যেতিয়া গাড়ীখনকতো পূজা কৰি ল'বই লাগিব, সেইটো কাৰণে কৰি ল'লোঁ। ঠিক আছে তেনেহ'লে, গৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু বতৰটো চাওকচোন, আজি ইমান ক'লা মলা কৰি আহিছে। খালি ভালেই হৈছে, ঠাণ্ডা ঠাণ্ডা বতৰ, গৈও ভাল লাগিব। ঠিক আছে, গৈ লওঁ। আৰু এতিয়া আমি আহি পালোঁহি ডিমৌ। এইফালে আমাৰ মানুহজন দেখিছে, ৰাস্তাটো ঠিকে আছে, কিন্তু বৰষুণ দি আছে। এইফালে মৰণটো দিছে চাগে এতিয়া, কিন্তু এইফালেও দি আছে পূৰা। খালি ভালে লাগিছে আৰু আহি, কাৰণ ইমান গৰম মানে সহ্য নহয়, সেইটোৱে কথা। অকণমান ঠাণ্ডা ঠাণ্ডা হৈ থাকিলে ভাল লাগে। গৈ লওঁ।
এইফালে দেখিছে এতিয়া শিৱ মন্দিৰত সোমাই গ'লোঁ মানে দাদাৰ লগত যিজন আহিছিলে তেওঁ মানে মন্দিৰত সোমাম বুলি কৈছিলে হেনো সেইটো কাৰণে এতিয়া মন্দিৰত সোমালোঁ আমাৰো মানে আছিলে মন সোমাবলৈ সেইকাৰণে এতিয়া অনুৱে জ্বলাই আছোঁ চাকি তাৰপিছত আমি ভিতৰলৈ যাম ঠিক আছে এতিয়া আমি ওলালোঁ শিৱসাগৰ মন্দিৰৰ পৰা ওলাই দিলোঁ মানে শিৱ মন্দিৰত সোমাইছিলোঁ কাৰণ আগতে আহিম এদিন বুলি ভাবিছিলোঁ শাওণ মাহত আহিব লাগে কিন্তু মই আহিবলৈ মানে সুবিধা নাপালোঁ সেইকাৰণে দেৰি হৈ গ'ল সেইকাৰণে আজি সোমবাৰ বুলি সোমাই দিলোঁ আৰু একো খায়ো অহা নাছিলোঁ যিহেতু নামঘৰলৈ বুলি আহিছোঁ সেইকাৰণে আৰু এইফালে দেখিছে সেউজীয়াখিনি ইমান ধুনীয়া মানে দুইফালে চাহ গছৰ পাত আৰু আমি মাজে মাজে আহি আছোঁ মানে সোমাই যোৱা পৰিৱেশটোৱে বহুত ধুনীয়া হয় আৰু নামঘৰ কেইবাজনো পাই গৈছোঁ বাৰু আমি কিন্তু মানে মেইন নামঘৰজন এতিয়াও পোৱা নাই অলপ দূৰ আছে ইয়াত দেখিছে আৰু এজন পালোঁ মানে দুজন তিনিজনমান নামঘৰ পাৰ হৈ পেলাই আমি ঢেকীয়াখোৱা বৰ নামঘৰ সোমাম সঁচাকৈ জানে মানে সময় যে গতিশীল এইটো চবেই বুজি নাপাব কিন্তু মই আজি উপলব্ধি কৰিছোঁ আগতে মানে যেতিয়া আহিছিলোঁ বাহঁতৰ লগত তেতিয়া ৰাস্তা পদূলিবিলাক ইমানো মানে উন্নত নাছিলে কিন্তু আজি চাওকচোন একদম পূৰা সোমাই অহাৰ পূৰা পিচ একদম য'ত মানে আমি নামিম তাত বাৰু অকণমান ৰাস্তাটো বেয়া মানে বৰষুণ দি থকাৰ কাৰণে অকণমান বেয়া হৈছে কিন্তু সেইবোৰ বাদ দিয়ক বাৰু ইয়াত দেখিছেনে আহি পালোহি মেইন যোনটো ৰাস্তা মানে সেইফালে সোমাইছোঁ আমি এয়া মানুহবিলাকৰ ঘৰে ঘৰে আগফালে এনেকৈ টিং দি থওঁ যিসকল ব্যক্তি ঢেকীয়াখোৱা নামঘৰলৈ আহে দূৰৰ পৰা গাড়ী লৈ তেওঁলোকৰ কাৰণে এয়া মানে গাড়ীখন থ'বৰ কাৰণে ব্যৱস্থা কৰি দিছে আৰু এনেকৈ মাতি থাকে মানে তেওঁলোকে আমি মানে ভাবিছোঁ অলপ ওচৰতে থ'ব পাৰি নেকি নামঘৰজনৰ ওচৰতে সেইকাৰণে লৈ গৈ আছোঁ আপোনালোকক দেখাই থাকিম মই ক'লোঁ ঠিক আছে আৰু এতিয়া আহি পালোহি ঢেকীয়াখোৱা নামঘৰ অলপ সময় হ'ল বাৰু তাত তাৰপিছতে আমি অকণমান চাৰিওপাশটো অকণমান মানে ফুৰি ল'লোঁ এইফালে দেখিছে ভৰিত মানে ধোৱা মহাভাগ মানে আপোনালোকক দেখায়ো ভাল লাগিছে আগতেও আহিছোঁ কিন্তু মোৰ ইউটিউব চেনেল নাছিল কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু মানে ইমান ডাঙৰ ডাঙৰ মানে বৃহৎ গছ আছে সেইবিলাকে আপোনালোকক অকণমান দেখাই চালোঁ আৰু মানে নামঘৰজন ইমান চফাকৈ থয় কিন্তু এতিয়া পাত পৰি আছে আমি সোমোৱাৰ অকণমান আগে বৰষুণ দিলে আৰু বতাহো মাৰিছিলে সেইটো কাৰণে পাত পৰি আছে বাৰু তাৰপিছতে এতিয়া দেখাম আপোনালোকক মানে পুখুৰী
য'ত কাছ মাছ ঢেৰ কিবাকিবি থাকে, কিন্তু আমি মানে বিশেষ একো নিয়া নহ'লে সেইকাৰণে তাত দিবলৈ নোৱাৰিলোঁ। কিন্তু ইমান এলাও নাছিলে, পলিথিন চলিথিন তাত পেলোৱা মেলা ইমান এলাও নাছিলে, আৰু পাহৰিও থাকিলোঁ বাৰু আমি নিবলৈ। সেয়া আৰু অকণমান পুখুৰীটো অকণমান লেতেৰা হৈ আছে বাৰু, যি কি নহওক ধুনীয়াকৈ থৈছে চব। এইফালে আমি সেয়া কৰিলোঁ, সেয়া কৰি পেলাই বোলো ভিডিঅ' অকণমান কৰি লওঁ। ভিতৰত বহিবলৈ বাৰু নাম চলি থাকোঁতে আমি পাইছোঁগৈ, শেষেই হ'বলৈ হ'ল আৰু সেই অন্তিম সময়ত পালোঁগৈ কাৰণে আমি ইমান বহি নাথাকিলোঁ তাত। তাৰপিছতে লৈছোঁ প্ৰসাদটো ল'বই লাগিব, আৰু লাইন দেখিছেনে ইমানেই মানুহ মানে। আহিলোঁ, আহি পেলাই ঘূৰিছোঁ, আৰু ঘূৰোঁতে আপোনালোকক ভিডিঅ' অকণমানটো দেখাবই লাগিব। মানে প্ৰথম যিটো বাচ্চাৰা হয় ইমান ধুনীয়াকৈ মানে ডেক'ৰেট কৰিছে, মানে দেখিয়েই মানে ভাল লাগি যায়। সেয়া আপোনালোকক অকণমান দেখালোঁ। তাৰপিছতে ওলাই মেলি আমি ভাত খাবলৈ বুলি সোমালোঁ, কিন্তু নৰ্মেল ভাতেই খালোঁ আৰু বেছি একো খোৱা নাছিলোঁ। আৰু বহুদিনৰ পৰা ভাবি আছিলোঁ যে যাম, মানে ঢেকীয়াখোৱা নামঘৰলৈ যাম। মানে বিয়া হোৱাৰ পিছত মোৰ মানে 2 বছৰেই হ'বলৈ হ'ল, এতিয়াহে আহিব পাৰিছোঁ। আৰু সময় সুবিধা চবৰে একে নাযায় ন, সেইটো কাৰণে ইটো ভাদ মাহত আহিব নোৱাৰিলোঁ, বিয়া হোৱা ফাৰ্ষ্ট ভাদ মাহত আহিব নাপালোঁ, আৰু এতিয়া আহিছোঁ। আৰু নিজৰ নিজৰ টাইম থাকে, এটা ভগৱানৰ ওচৰলৈ যাবলৈ বুলি নহয়, ভগৱান চবৰে অন্তৰত থাকে, কিন্তু এটা মানে বিশ্বাস, আৰু সেইকাৰণে যোৱা হয়। আৰু তাৰপিছতে শিৱসাগৰ আহি পালোঁহি, ভাবিলোঁ আহিছোঁ যেতিয়া একেটা হেৰিতে সোমাই যাওঁ তলাতল ঘৰত। মানে আহিছোঁ আগতে বাৰু, ঠিক আছে কণ্টিনিউ কৰিছোঁ সকলোকে। বেছি সোনকালে ঢেকীয়াখোৱাৰ পৰা গুচি আহিলোঁ, তাৰপিছত এতিয়া তলাতল ঘৰত সোমাইছোঁ। যাওঁতে শিৱসাগৰত সোমাই গ'লোঁ যে তাত নাযাওঁ, আৰু এইফালে শুনো প্ৰায় ঢেৰ মানুহ আছেগৈ, ভিডিঅ' কৰি থাকিবলৈ দিগদাৰ হৈছে। দেখাই দিওঁ বাৰু পৰিৱেশটো অকণমান, কেনেকুৱা লাগিলে গৈ। মজা লাগিলে। আগতে আহিছোঁৱে বাৰু, হ'লেও আপোনালোকক দেখাই দিছোঁ, যিহেতু ভিডিঅ' কৰা নাছিলোঁ আগতে। আৰু মই বেছিকৈ ভিডিঅ' বনাই নাথাকিলোঁ, আপোনালোকক অলপকৈ দেখাইছোঁ পৰিৱেশবিলাক। সেয়াই আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, বাই বাই।